Hey guys, দিনক দিনে মোবাইল ফোন বৰত কিছুমান নতুন টেকনলজি ওলাই গৈ যাই আছে আৰু ভিভো এটা নতুনকৈ ফোন লৈ আহি আছে আৰু সেই ফোনটোত আপোনালোকে কিছুমান আচৰিত টেকনলজি আপোনালোকে দেখা পাব আৰু সেই ফোনটোৰ নাম হৈছে ভিভো এপেক্স 2019 মডেল আৰু সেই ফোনটোৰ বিষয়ে আজি কথা পাতিম যে তাত কি স্পেচিফিকেশন ফিচাৰ্স আপোনালোকে পাব আৰু সেই ফোনটোতনো কি আচৰিত টেকনলজি ইউজ কৰা হৈছে সেই বিষয়ে আজি কথা পাতিম সো বলক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো So guys, প্ৰথম ফিচাৰ্সটো হৈছে এই ফোনটোত আপোনালোকে ফুল বেজেললেস ডিসপ্লে পাব আৰু লগতে ইয়াত আপোনালোকে ইউনিবডি গ্লাস ডিজাইন দেখা পাব যত আপোনালোকক এই ফোনটো বহুত মজা লগা হ'ব এইখিনি ফিচাৰ্স থকাৰ বাবে সেকেন্ড ফিচাৰ্সটো হৈছে ইয়াত কোনো ধৰণৰ আপোনালোকে ভলিউম বটন স্পিকাৰ আৰু আপোনালোকে ইয়াত চাৰ্জিং পইণ্ট দেখা নাপায় কাৰণ ইয়াত কিছুমান নতুন ধৰণৰ টেকনলজি ইয়াত ইউজ কৰা হৈছে যেনে ম্যাগনেটিক চাৰ্জিং আৰু স্ক্ৰিন সাউন্ড কাস্টিং টেকনলজি এনে ধৰণৰ বহুত টেকনলজি এই ফোনটোত ইউজ কৰা হৈছে Third features to hoise ei phone tot aponaloke full display fingerprint scanning technology paব ei technology to mane hoise aponaloke mobile tor display jikono thaite touch korile hol mobile phone to nije on hoi jabo kono tension lobala kotha nai aru ei system to aponaloke Vivo Apex 2018 model to paisil ei system to ba ei technology to aponaloke paisil aru ei phone to ei technology to ahibo 4 নম্বৰ ফিচাৰ্স তো হৈছে ইয়াত আপোনালোকে 5G নেটৱৰ্কৰ সাপোৰ্ট পাব আৰু লগতে এই ফোনটোত আপোনালোকে লিকুইড কুলিং টেকনলজিৰ আপোনালোকে এই ফোনটোত সাপোৰ্ট পাব আৰু এই ফোনত এইটো টেকনলজি নতুনকৈ আহিছে ইয়াৰ আগতে আপোনালোকে Xiaomi Poco F1 ত এই টেকনলজিটো পোৱা গৈছিল আৰু 5 নম্বৰ ফিচাৰ্সটো হৈছে এই ফোনটোত ৰিয়াৰ কেমেৰা ডুৱেল কেমেৰা পোৱা যাব আৰু লগতে ইয়াত কোনো ফ্ৰন্ট কেমেৰা আপোনালোকে নাপায় এই ফোনটোত ফ্ৰন্ট কেমেৰা এতিয়ালৈকে দিয়া নাই আৰু বাকি ফিচাৰ্সবোৰ আমি ইন্ডিয়াত এই ফোনটো লঞ্চ হলে আমি গম পাম মই যোনখিনি গম পাইছো আপোনালোকক কলো আৰু আপোনালোকে এই ফোনটোৰ বিষয়েনো কি ভাবে আপোনালোকে কমেন্টত জনাব পাৰে সো গাইস এই ভিডিওটোত এইখিনি আছিল আৰু যদি ভিডিওটো ভাল লাগিছে বা আগৰ যিবোৰ ভিডিও আছে সেইবোৰ যদি ভাল লাগিছে তেনহলে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই ধন্যবাদ